অকণমান আলহী খাব গৈছিলোঁ মই বেলেগ দলত মাজত আমি 1 বছৰমান লগ পোৱা নাই 1 বছৰ আগত আপোনালোকে মোকে ভোট দিছিলে মই MP কেণ্ডিডেট আছিলোঁ আৰু এইখন ঘৰত বহুত বা মিটিং কৰিছোঁ গাঁৱে গাঁৱে সোমাই পেলাই বহুত মিটিং কৰিছোঁ দ্বিতীয় দলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এইটোতো সকলোৱে জানে আৰু হাগ্ৰামাৰ কথা কয় ৰাইজক যি প্ৰতিশ্ৰুতি দিয়ে 1 ইঞ্চি সিফালে সিফালে নকৰে আৰু সেইটোকে ভাল পাই পেলাই চন্দন ব্ৰহ্ম আৰু মই আলহী কোৱা বাদ দি পেলাই আমি আকৌ BPF দলত গুচি আহিছোঁ আৰু আজি আপোনালোকৰ সেই বাক্সা সমষ্টিত আমাৰ যি অপজিশ্যনৰ কেণ্ডিডেট আছে হাৰাবৰ কাৰণে আমি আক্ৰমণ কৰিব আহিছোঁ যিমানবোৰ জাগাত আমি যাম আমাৰ ৰাইজত আগত আমি সেইখিনিকো কম ভোট হ'লে না আছেনে যি 1 বছৰ আহি পাই বেহাই বিৰাট আন্দাজ সম্ভাইছে মিছা কথা বিৰাট বুলে মিছা কথা বুলে কালি এটা কথা কওঁ সিহঁতে কেনেকৈ মিছা কথা কয় আৰু চন্দন ব্ৰহ্ম ডাঙৰীয়াই সেইটো ভালকৈ আপোনালোকক জনাই দিব ক'লে বোলে হাগ্ৰামা চৰকাৰটো 3-4 মাহৰ ভিতৰতে খামামুখি কথাটো কৈ আছে অফিচিয়েলৰ নেতাসকলে বোলে 120 সংবিধান বোলে এমেণ্ডমেণ্ট হৈ আছে আৰু সেই এমেণ্ডমেণ্ট হ'লে বোলে আমাৰ BPF চৰকাৰ ভাঙি যাব আৰু ইণ্টাৰিম কাউন্সিল নতুন চৰকাৰ গঠন কৰা হ'ব বোলে আৰু UPPৰ চৰকাৰ আহিব ওই থন্ত বিচাৰ এইটো ৰাইজে ভোট দি পেলাই চৰকাৰ গঠন কৰিছে ইলেক্টেড গভৰ্ণমেণ্ট এই ইলেক্টেড গভৰ্ণমেণ্টটো কোনো শক্তিৰ কিবা এটা কাৰণত ভাঙি নাযায়